Hi everyone, welcome back to my channel. আজি হল সানডে আৰু আমাৰ সানডেটো ষ্টাৰ্ট হৈছে এনেদৰে ধিয়াই ৰাতিপুৱাই শুই উঠি আইতাকৰ লগত কিবা এটাটো খেল উলিয়াই লৈছে। তাই ৰাতিপুৱা শুই উঠি এনেকৈ কিবা কিবি এটা উলিয়াই লয় তাৰ পিছত নিজে ব্যস্ত হৈ থাকে। Good morning. Okay. Good morning. Good night. Tunuma, good morning. Tunuma, good morning. Hui. আজি যেহেতু সানডে আৰু সকলোবোৰ যেহেতু ঘৰতে থাকে গতিকে আজি প্ল্যান বনালো আমি যাম মাহীহঁতৰ ঘৰলৈ। বহুত দিন হ'ল মোৰ মাজু মাহীৰ ঘৰত যাবই পৰা নাই। একচুয়ালি কিবা এটা ৰিচুৱেলো আছে আজি কৰিবলৈ ধিয়াৰ নামত, গতিকে মাহীৰ ঘৰতো যাম, মাকো লৈ যাম। মায়ে যেহেতু বহুত দিন হ'ল ঘৰতে সোমাই আছে, ক'তো যাবলৈও পৰা নাই। ভনীয়েকৰ ঘৰত গ'লে অলপ ৰিফ্ৰেছমেণ্টটো হ'ব, কিন্তু তাৰ আগতে মই কৰি লওঁ চাম্পি। বহুত দিন হ'ল মাৰ হাতৰ এই চাম্পিটো যে ল'ব পৰা নাছিলোঁ। হা জাগাই নাই এই পাব্লিক হেল্থৰ কিনতে পাৰি ৰখাই দিবা। হেল্ল' Hello. Hi. হাই মায়ে আজি কিমান দিনৰ মূৰত ফুৰিব যাব ওলাইছে ন? আমাৰ মায়ে আজি প্ৰায় 2 মাহৰ মূৰতে হ'ব চাগে, 2-3 মাহ ফুৰিব যাব ওলাইছে। ভৰি ভাঙা, গা বেয়া, কিবা বেয়া, আজি একেবাৰে ৱাৰ্ডৰোবৰ পৰা ধুনীয়া কাপোৰ এযোৰ ওলাই লৈ পেলাই একদম পিন্ধি আহিছে, ধুনীয়া লাগিছে। আৰু আমাৰ মেডাম, হেল্ল' মেডাম, হেল্ল' মেডাম, হাই মেডাম। মেডামৰ একদম খবৰ নাই, মেডামৰ একদম খবৰ নাই। হেল্ল' কোৱা। ৰাস্তাটো বনালে মা তাতো একদম ফিনফিনিয়া কৰি দিলে। মই ব্লগত কিমানেই ক'লো, কিমান চিঞৰিলো আমাৰ হেঙৰাবাৰী ৰাস্তাটো। ব্লগত কোৱাৰ কাৰণেই হ'ল দিয়া। মই ব্লগত কোৱাৰ কাৰণে হ'ল, ইমানেই চিঞৰিছো আমাৰ ৰাস্তাটো অৱস্থা নাই, হেঙৰাবাৰী ৰাস্তাটো দ্য ৱৰ্ষ্ট কণ্ডিশ্যন। কি বকি থাকো, ফাইনেলি বনালে আমাৰ হেঙৰাবাৰী ৰাস্তাটো, একদম ফিনফিনিয়া কৰিছে, হয়নে তোমাৰ? আইতা আছেনে নাই পিছফালে? চাই লোৱা ভালকে। মিঠাই অলপ লৈ লওঁ মাহীহঁতলৈ বুলি। আমি এতিয়া পালো ক'ত? লাষ্ট গেট। এইখনে লাষ্ট গেট গুৱাহাটীৰ। এইফালে সচিবালয়, এইটো ক্লক টাৱাৰ, আমাৰ গুৱাহাটীৰ ক্লক টাৱাৰ। মিমি মিমি বনিবা আৰু কি বনাইছা? পনীৰ, ফুলকবি আৰু আলু। এইফালে লাবৰা, এইফালে বেঙেনা ফ্ৰাই হ'ব। মই ইফালে আপুনি হেৰি পাত ছিঙি থকা চালো যে, এই দালিত দি খাব লাগে ন? দালিত দি খাব পাৰি আৰু সৰু সৰুকৈ কুটি আলু লগত ভাজিলে বহুত ভাল বোলে এইটো। ব'লা মা, ব'লা। আইটো 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 তাকে যি কল ওলমাই থৈছে, সেইকাৰণে মহাই কৈছে কল এৰাল দি থৈছে বুলি। দাদা কই?
নাই আৰু দিয়া আশীৰ্বাদ দিয়া মা আশীৰ্বাদ দুনু লাগিছে তাই চানাহে খাব চানাত ফকাচ মেইন মামাক খুৱাই দিবা আইতা মামাক তাই খাব এতিয়া পাপা বোলা যোৱা আজিৰ খানাটো একেবাৰে স্পেচিয়েল বনাইছে ডাঙৰ মাহীৰ ছোৱালী মণিবা আৰু সৰু মাহীয়ে বনাইছে একেবাৰে পিঁয়াজ নহৰু নোহোৱাকৈ কিন্তু কেনেকুৱা যে টেষ্টি মই বুজাব নোৱাৰোঁ ইমানেই বেছি টেষ্টি হৈছিলে মোৰ এতিয়াও মানে এডিট কৰি থাকোঁতে জিভাত পানী আহি গৈছে মাহীহঁতৰ ঘৰৰ পৰা আহিলোঁ আহি পেলাই এতিয়া মই যাব ওলাইছোঁ বজাৰত মাহীহঁতৰ ঘৰৰ পৰা আহি মোৰ ভ্লগ কৰা নহ'ল মানে তাৰ পৰা ওলাই আহিয়ে ধিয়াই গাড়ীত শুই গ'ল মোৰ কোচত তো মই কেমেৰা লৈ ব্লগ কৰিব নোৱাৰোঁ আৰু ঘৰ আহি পোৱাৰ লগে লগে সৰুকৈ এটা এক্সিডেণ্ট হ'ল মানে আমাৰ গাড়ীখন নালাত সোমাই গৈছিলে ইমান টেনশ্যন হৈ গ'ল মই সেইটো টাইমত কেমেৰা লৈ ব্লগ কৰিব নোৱাৰিলোঁ মানে ভিডিঅ' কৰাৰ মেৰিটে নাছিলোঁ চ' এতিয়া যাওঁ বজাৰ অলপ দিৱালী শ্বপিং কৰিম লাইট চাইট এইবিলাক একো কিনাই নাই চ' এতিয়া যাওঁ অহাকালি পৰহি ধনতেৰছ গাড়ীত এয়া বেয়াকৈ স্ক্ৰেচ পৰিলে মানে একো হেৰি হোৱা নাই কিন্তু ৱালত ঘঁহনি খাইছে ইমান দুখ লাগিছে আজি সঞ্জীৱে ইমান কষ্ট কৰি গাড়ীখন ধুইছিলে কিন্তু এয়া স্ক্ৰেচ পৰিলে कौन सी वाली बुक है মানুহৰ যি দেখিছোঁ পুৰা দিৱালী লাগিছে চবে বম ফুটাই আছে চবফালে লাইট লগাইছে মই অলপ লাইটছ কিনি আনিছোঁ আৰু চাকি তাকি কিনা নহ'লে বাৰু চাকি পিছত আৰু আমাৰ চাকি বহুত আছেও কিনা নতুন চাকি চ' চাকি কিনো না কিনো চাই লওঁ বাকী এতিয়া মই গৈছোঁ ঘৰ গুণুমা আজি পাপাই গাড়ী ভাঙিলে পাপাই আজি গাড়ী ভাঙিলে দুনুমাৰ হয় ন সেইটো কাৰণে কিন্তু ড্ৰাইভাৰ ফালে যে লাগিছে মইতো প্ৰুফ দেখাই দিব পাৰিম সেইটো ফালে কেনেকৈ হালিলে কথা ক'ব আহিছে তাই বৰ্ডখনৰ পৰা তাতেহে ভৰাইছে মিলোৱা ভৰাব নালাগে তুমি তাতে মিলোৱা ভৰোৱা আকৌ ভৰোৱা বোলে মিলোৱা দেখিছা ধুনুমা এইকেইটা মিলোৱাচোন মিলোৱা শ্বেপকেইটা মিলোৱা তাই নিজে ক'ব Okay. good very